নমস্কাৰ আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ মাধ্যমেৰে মই লৈ আহিছোঁ অসমৰ ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট আৰু অসমৰ DHS গ্ৰেড 4 গ্ৰেড 3 এক্সামৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন, আছাম হিষ্ট্ৰীৰ প্ৰশ্ন। যদিহে যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰসমূহ সদায় পাই থাকিবলৈ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো হ'ল, অসমত জাপি প্ৰচলন কোনে আৰম্ভ কৰিছিল? ইয়াৰ অপশ্যনসমূহ: আহোমসকলে, কছাৰীসকলে, চুতীয়াসকলে। ইয়াৰ শুদ্ধ উত্তৰ: আহোমসকলে অসমত জাপিৰ প্ৰচলন আৰম্ভ কৰিছিল। নেক্সট প্ৰশ্ন, অসমত কোনে চিপাহী বিদ্ৰোহৰ নেতৃত্ব গ্ৰহণ কৰিছিল? ইয়াৰ অপশ্যনসমূহ: গোমধৰ কোঁৱৰ, তৰুণৰাম ফুকন, মণিৰাম দেৱান, গোপীনাথ বৰদলৈ। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ক, মণিৰাম দেৱানে অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব গ্ৰহণ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, হস্তিবিদ্যা নৱ নামৰ গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ অপশ্যনসমূহ: শংকৰদেৱ, চন্দ্ৰ, বিপ্ৰ, মাধৱদেৱ, সুকুমাৰ বৰকাইত। ইয়াৰ শুদ্ধ অপশ্যন ঘ, সুকুমাৰ বৰকাইত। ইয়াৰ পিছৰ প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কেতিয়া সংঘটিত হৈছিল? ইয়াৰ অপশ্যনসমূহ: 1828, 1826, 1822, 1830। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ, 1826 চনত ইয়াণ্ডাবু সন্ধি সংঘটিত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, আহোম ৰাজত্বৰ সময়ছোৱাত প্ৰধান নগৰ কি আছিল? ইয়াৰ অপশ্যনসমূহ: ৰংপুৰ, গুৱাহাটী, যোৰহাট, গড়গাঁও। ইয়াৰ শুদ্ধ অপশ্যন ঘ, গড়গাঁও আছিল। ইয়াৰ পিছৰ প্ৰশ্ন, মূলা গাভৰুৱে কোনজন তুৰ্কী সেনাপতিৰ বিৰুদ্ধে যুঁজ কৰি মৃত্যুবৰণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ, তুৰ্বক খানৰ লগত মূলা গাভৰুৱে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল। পিছৰ প্ৰশ্ন, পাইক প্ৰথা কোনে আৰম্ভ কৰিছিল? ইয়াৰ অপশ্যনসমূহ: চুকাফাই, প্ৰতাপ সিংহই, গদাধৰ সিংহই, ৰুদ্ৰ সিংহই। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন খ, প্ৰতাপ সিংহই পাইক প্ৰথা আৰম্ভ কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, আহোমৰ মুদ্ৰাবোৰৰ আকাৰ কি আছিল? ইয়াৰ অপশ্যনসমূহ: ঘূৰণীয়া, চাৰিচুকীয়া, আঠচুকীয়া, এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, আহোমৰ মুদ্ৰাবোৰ আছিলে আঠচুকীয়া। ইয়াৰ পিছৰ প্ৰশ্ন, আহোমসকলে চুতীয়া ৰাজ্য জয় কৰি উক্ত অঞ্চলৰ শাসনৰ বাবে নিয়োগ কৰা বিষয়াজন হ'ল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ক, শদিয়া খোৱা গোহাঁই। নেক্সট প্ৰশ্ন, আহোমসকলে কছাৰী ৰাজ্যৰ একাংশ জয় কৰি উক্ত অঞ্চলৰ শাসনৰ বাবে নিয়োগ কৰা বিষয়াজন হ'ল? ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন গ, মৰংগী খোৱা গোহাঁই। ইয়াৰ পিছৰ প্ৰশ্ন, কোচ ৰাজ্য ভ্ৰমণ কৰা ইংৰাজ পৰ্যটকজন হ'ল? ইয়াৰ অপশ্যনসমূহ: ক, পিটাৰ, খ, ৰাল্ফ ফিটছ, ছাৰ টমাছ ৰো, কেপ্টেইন ৱেলছ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ৰাল্ফ ফিটছ হৈছে কোচ ৰাজ্য ভ্ৰমণ কৰা ইংৰাজ পৰ্যটকজন। ইয়াৰ পিছৰ প্ৰশ্ন, ইয়াণ্ডাবু সন্ধি কেতিয়া সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি সংঘটিত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, অসমত প্ৰথমে ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ আৰম্ভ কৰা ব্যক্তিগৰাকী কোন আছিল? ইয়াৰ অপশ্যনসমূহ: গদাধৰ সিংহ, গোমধৰ কোঁৱৰ, পিয়লি বৰুৱা, মণিৰাম দেৱান। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, গোমধৰ কোঁৱৰ হৈছে অসমত প্ৰথমে ব্ৰিটিছ বিৰোধী বিদ্ৰোহ আৰম্ভ কৰা ব্যক্তি। ইয়াৰ পিছৰ প্ৰশ্ন, মহাত্মা গান্ধী প্ৰথমবাৰৰ কাৰণে অসমলৈ কিমান চনত আহিছিল? ইয়াৰ অপশ্যনসমূহ: 1921, 1926, 1934, 1942। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ, 1921 চনত মহাত্মা গান্ধী প্ৰথমবাৰৰ কাৰণে অসমলৈ আহিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, প্ৰথমটো কৃষক বিদ্ৰোহ ক'ত সংঘটিত হৈছিল? ইয়াৰ অপশ্যনসমূহ: পথৰুঘাট, লাচিমাত, ফুলগুৰিত, ৰঙিয়াত। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি, ফুলগুৰিত প্ৰথমটো কৃষক বিদ্ৰোহ সংঘটিত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, ভোগেশ্বৰী ফুকননিৰ মৃত্যু ক'ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বৰহমপুৰৰ গুলীচালনাত ভোগেশ্বৰী ফুকননিৰ মৃত্যু হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, পথৰুঘাটৰ ৰণ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 1894 চনত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল। নেক্সট প্ৰশ্ন, কুশল কোঁৱৰক কিহৰ কাৰণে ফাঁচি দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পথৰুঘাটৰ ৰেল দুৰ্ঘটনাৰ কাৰণে কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। নেক্সট প্ৰশ্ন, অসমত কেতিয়া দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, 1834 চনত অসমত দাস প্ৰথা নিষিদ্ধ কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, অসমত আফু খেতিৰ ওপৰত কেতিয়া নিষেধাজ্ঞা কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, 1861 চনত অসমত আফু খেতিৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, ফুলগুৰি ধেৱা কেতিয়া সংঘটিত হৈছিল? ইয়াৰ অপশ্যনসমূহ: 1855, বি, 1861, 1869, 1876। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি, 1861 চনত ফুলগুৰি ধেৱা সংঘটিত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন,
58 চনৰ পৰা 1894 চনলৈ ইংৰাজৰ বিৰুদ্ধে অসমৰ কৃষক ৰাইজৰ কোনে বিদ্ৰোহৰ গুৰি ধৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি ৰাইজমেলসমূহে। ইয়াৰ পিছৰ প্ৰশ্ন, অ মোৰ আপোনাৰ দেশ গীতটো পোনপ্ৰথমে ক'ত গোৱা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন চি অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনত অ মোৰ আপোনাৰ দেশ গীতটি গোৱা হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমগৰাকী মহিলা শ্বহীদ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপচন বি কনকলতা বৰুৱা আছিলে অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথমগৰাকী মহিলা শ্বহীদ। ইয়াৰ পিছৰ প্ৰশ্ন, অসমৰ স্বৰাজ দলৰ নেতৃত্ব কোনে দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ তৰুণৰাম ফুকনে অসমৰ স্বৰাজ দলৰ নেতৃত্ব দিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, গান্ধীজী অসমলৈ কেইবাৰ আহিছিল? ইয়াৰ অপচনসমূহ এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ। ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি 4বাৰ। গান্ধীজী অসমলৈ 4বাৰ আহিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, 1930 চনত লণ্ডনত বহা প্ৰথম ঘূৰণীয়া মেজমেলত অসমক কোনে প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ক চন্দ্ৰধৰ বৰুৱাই প্ৰতিনিধিত্ব কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, অসম ছাত্ৰ সন্মিলন সংগঠনৰ শুভাৰম্ভণি কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 1916 চনত অসম ছাত্ৰ সন্মিলন সংগঠনৰ শুভাৰম্ভণি হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, অসমৰ লগতে ভাৰতবৰ্ষৰ শাসনভাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা পোনে পোনে ইংৰাজৰ চৰকাৰৰ হাতলৈ কেতিয়া গৃহীত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ অপচন চি 1858 চনত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, চাণক্যৰ আনটো নাম কি? ইয়াৰ অপচনসমূহ কৌটিল্য, গৌতম, গোবিন্দ চন্দ্ৰ। ইয়াৰ শুদ্ধ উত্তৰ অপচন এ কৌটিল্য আছিলে চাণক্যৰ আনটো নাম। ইয়াৰ পিছৰ প্ৰশ্ন, অসমৰ আহোম বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপচন এ চুকাফা আছিলে অসমৰ আহোম বংশৰ প্ৰতিষ্ঠাপক। ইয়াৰ পিছৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন চি কুসুম্বৰ ভূঞা আছিলে শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম। ইয়াৰ পিছৰ প্ৰশ্ন, মীৰ জুমলাৰ অসম আক্ৰমণ সম্বন্ধে কোনে বুৰঞ্জী লিখিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন চি চিহাবুদ্দিন তালিছে মীৰ জুমলাৰ অসম আক্ৰমণ সম্বন্ধে বুৰঞ্জী লিখিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, চন্দ্ৰগুপ্ত মৌৰ্যই কোনজন গ্ৰীক শাসকক পৰাজিত কৰিছিল? ইয়াৰ অপচনসমূহ মীৰ জুমলা, বাবৰ, আলেকজেণ্ডাৰ, চেলুকছ। ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি চেলুকছক চন্দ্ৰগুপ্ত মৌৰ্যই পৰাজিত কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, চুকাফাই চৰাইদেউত ৰাজধানী পাতিছিল কিমান চনত? ইয়াৰ শুদ্ধ উত্তৰ অপচন বি 1228 খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত ৰাজধানী পাতিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, বামুণী কোঁৱৰৰ আন এটা নাম কি আছিলে? ইয়াৰ অপচনসমূহ চুকাফা, চুতুফা, চুকামফা, চুডাংফা। ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি চুডাংফা আছিলে বামুণী কোঁৱৰৰ আন এটা নাম। ইয়াৰ পিছৰ প্ৰশ্ন, মূলা গাভৰুৰ স্বামীৰ নাম কি আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি ফ্ৰাছেংমুং বৰগোহাঁই আছিলে মূলা গাভৰুৰ স্বামীৰ নাম। ইয়াৰ পিছৰ প্ৰশ্ন, আহোম ৰজালৈ বিয়া দিয়া কমতা ৰজাৰ জীয়েকৰ নাম কি আছিলে? ইয়াৰ অপচনসমূহ নমিতা, ভাজনী, ৰজমণি, জয়মতী। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি ভাজনী আছিলে আহোম ৰজালৈ বিয়া দিয়া কমতা ৰজাৰ জীয়েকৰ নাম। ইয়াৰ পিছৰ প্ৰশ্ন, দাণ্ডি যাত্ৰাৰ লগত জড়িত সামগ্ৰীৰ নাম কি? ইয়াৰ অপচনসমূহ চেনি, পানী, নিমখ, গাখীৰ। ইয়াৰ শুদ্ধ উত্তৰ অপচন চি নিমখ হৈছে দাণ্ডি যাত্ৰাৰ লগত জড়িত সামগ্ৰী। ইয়াৰ পিছৰ প্ৰশ্ন, পৰ্বতীয়া ৰজা হিচাপে কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি খামচেঙক পৰ্বতীয়া ৰজা হিচাপে জনা যায়। ইয়াৰ পিছৰ প্ৰশ্ন, পলাচীৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি 1757 চনত পলাচীৰ যুদ্ধ সংঘটিত হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, ক'ত গৌতম বুদ্ধৰ জন্ম হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি লুম্বিনীত গৌতম বুদ্ধৰ জন্ম হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, চন্দ্ৰগুপ্ত মৌৰ্যৰ মাতৃৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ অপচন বি মুৰা। চন্দ্ৰগুপ্ত মৌৰ্যৰ মাতৃৰ নাম আছিল মুৰা। ইয়াৰ পিছৰ প্ৰশ্ন, কোনজন ৰজাৰ দিনত অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ কাম আৰম্ভ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি প্ৰতাপ সিংহৰ দিনত অসমীয়া ভাষাত বুৰঞ্জী লিখাৰ কাম আৰম্ভ হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, অন্তিমজন মৌৰ্য বংশৰ ৰজা কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি বৃহদ্ৰথ আছিলে অন্তিমজন মৌৰ্য বংশৰ ৰজা। নেক্সট প্ৰশ্ন, আজিৰ শেষৰ প্ৰশ্ন, প্ৰাচীন ভাৰতৰ প্ৰথম সাম্ৰাজ্যখনৰ নাম কি আছিলে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মৌৰ্য সাম্ৰাজ্য। প্ৰাচীন ভাৰতৰ প্ৰথম সাম্ৰাজ্যখনৰ নাম আছিল মৌৰ্য সাম্ৰাজ্য।
ফ্ৰেণ্ডসকল, আজি ভিডিঅ'টোত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰসমূহ সদায় পাই থাকিবলৈ। ধন্যবাদ। জয় আই অসম।